হেল্ল' ফ্ৰেণ্ড, মই আপোনালোকক এটা আজি বিশেষ জেগালৈ লৈ যাম। আপোনালোকে মোৰ লগত গৈ থাকিব, য'ত নেকি আছে কি বিয়া, বৰ বিয়া বুলি কয় মিচিঙত। আমি মিচিঙত কওঁ দাৰ মিদাং। দাৰ মিদাংনো কেনেকুৱা আজি আপোনালোকক মোৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকক মই লৈ যাব বিচাৰিছোঁ। আপোনালোকে বলক আজি চাওঁ। আৰু মোৰ লগত আছে ৰিংকুমণি মেধক। আমি এতিয়া গৈ আছোঁ দাৰ মিদাং। দাৰ মিদাংনো কেনেকুৱা আমি চাবলৈ যাম। আপোনালোকেও চাই যদি মোৰ লগত বলক। আমি বহুতো কিবাকিবি দহাকাজ কিবাকিবি হ'লে পাৰ্টি চাৰ্টি বহুত কিবাকিবি খাব পাওঁ। আজি বিশেষ খাবলৈকে নহয়, আমি চাবলৈকে যাম দাৰ মিদাংনো কেনেকুৱা। আজি 20-25 বছৰৰ আগতে তেনেকুৱা দাৰ মিদাং বহুত হৈছিলে, আজিকালি প্ৰায় নহয়। ক'ৰবাত হয় যদিও মই আজিলৈকে দেখা নাই। সেইটো কাৰণে বিশেষ মই খাবলৈকে নহয়, আজি চাবলৈকে যাম কিনো হয় তাত। অকণমান দেৰিয়ে হৈছে মোৰ যোৱাত। আজি মোৰ লগতে আপোনালোকে বলক, দাৰ মিদাংনো কেনেকুৱা চবেই চাওঁ। হেল্ল' ফ্ৰেণ্ড, আমি গৈ পালোহি এতিয়া বিয়াতলিত আমাৰ পৰিস্থিতি মই দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক। আৰু কাৰ বিয়া নিশ্চয় জানিবলৈ ইচ্ছা আছে আপোনালোকৰ। মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব। মই গোটেই পৰিস্থিতি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আপোনালোকে চাই আছে দাৰ মিদাং, ওপৰত লিখা আছে দাৰ মিদাং। আপোনালোকে কেনেকুৱা পৰিস্থিতি মই ভিতৰত গোটেইখিনি দেখুওৱা হ'ব। আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো দেখুৱালৈ চাই থাকিব। Itu virai ko dengo le ko na chidu ko baboy video ko record dun na আমি এতিয়া গৈ আছোঁ কইনা চাবলৈ। আপোনালোকে বলক। এজনী আছে কইনা, আপোনালোকে চাই আছে। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চিনাকি কৰিবলৈ ইচ্ছা নিশ্চয় আছে। আপোনালোকক মই দেখুৱাই আছোঁ আমাৰ কইনা কোন হয়। কইনাৰ নাম আছে মাইনু কামানক আমি দেখুৱাই আছোঁ পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলৰ জৰিয়তে। আপোনালোকে পোনে মই দুটা কুৱেশ্যন কৰিম। আপুনি কেতিয়া আৰু কেনেকৈ ল'ৰাজনক লগ পালে আৰু কিমান দিনৰ আগত লগ পাইছিল? এই কৈছে 6 বছৰৰ আগত চিনাকি হৈছিলে, 6 বছৰ ধৰি ইহঁতৰ মাজত প্ৰেম হৈছিলে।
আৰু এতিয়া বিয়ালৈ প্ৰস্তাৱ আনিছে আৰু এনেকুৱা মুহূৰ্তত থাকি কেনেকুৱা লাগিছে আৰু ভৱিষ্যত প্লেনটো কেনেকুৱা মাজুলীত হ'ব ন মাজুলীত বিয়া হৈ কি কি সপোন দেখিছে মাজুলীত জীয়ৰী বোৱাৰী হ'ব পাৰিম বুলি কি সপোন দেখিছে তাৰ বিষয়ে অকণমান ক'ব নেকি নানৈকে তাৰপিছত আৰু আমাৰ সুখৰ সংসাৰটো ভালকৈ যাওক ভৱিষ্যতে থেংক ইউ জনাই দিয়াৰ বাবে আৰু মই কংগ্ৰেচুলেশ্যন থেংক ইউ ভালকৈ যাওক আৰু নতুন ঠিক আছে আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ থেংক ইউ এজনী হৈছে দৰা মাজুলীৰ দৰা দিনেশ পেগু আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মাজুলীৰ গাভৰু আপোনালোকে নিশ্চয় শুনিছে মাজুলীৰ গাভৰু ৰিতালী পেগু তাইৰ নাম ৰিতালী পেগু নকমকে ভাইয়া সোনিয়া পেগু তাইৰ নাম সোনিয়া পেগু আৰু আমাৰ দৰাৰ ওচৰত যাম মই দৰা হৈছে কি দিনেশ পেগু ন দিনেশ পেগু তোমালোকৰ কি হয় দিনেশ পেগু দাদা হয় মই এতিয়া পোনে পোনে দেখুৱাব চেষ্টা কৰিম আপোনালোকক দিনেশ পেগুৰ ওচৰত যাম তাক মই এটা প্ৰশ্ন সুধিবলগীয়া আছে আপোনালোকে প্ৰশ্নটো সুধিবলৈ চাই থাকক মোৰ ইউটিউব চেনেল আপোনালোকে চাই আছে মই দেখুৱাবলৈ চেষ্টা কৰিম মাজুলীৰ দৰা অৱনৰীৰ ছোৱালী কন্যা আজি আপোনালোকক মই এটা কুৱেশ্যন ইনক্লুড দিম আৰু আপুনি কেনেকৈ ছোৱালীজনীক কেতিয়া লগ পালে আৰু ইমান প্ৰেমৰ ৰাস্তাৰ মাজেদি গৈ তাইক এনেকুৱা পৰিস্থিতিত এনেকুৱা চিটুৱেশ্যনত পাইছে আৰু কেনেকুৱা লাগিছে ডিচিশ্যন ল'বলৈ ডিচিশ্যন কেনেকৈ ল'লে তাৰ বিষয়ে অকণমান কৈ দিব আৰু লগতে তাইক ভৱিষ্যত কেনেকুৱা প্লেন লৈ আছে আৰু চাই আছে আপোনালোকে